মই কানা নহয় কেইবাৰ ক'ব লাগে হা আহাৰ দিনটোৰ পৰা মোক কৈছা নেকি কানা কানা বুলি হা আহাৰ দিনটোৰ পৰা মোক কৈ আছা নেকি মোৰ কি বিয়া নালগে মোৰ কি অন্তৰ নাই হা বুজি নাপা একচাৰ মাৰি দিনে একেবাৰে দাঁত চাত গোটা হলকি কৰিব দিম নেকি দিম দিম মেক্সে মই কানা হৈ গ'লে আপি নাপাৱে এইকেইটা আপাই কয় মোক হা টেমাই কয় আপিয়ে উঠাই দিলো নহয় এতিয়াহে তেওঁলোকে চাব হেৰি কিনো বুকি চাক লাকলাই নহয় মনটো আজি অলপমান কিবা ভাল লাগি আছে নাই সেইকাৰণে কিবা কৈ আছো ৰচোন ৰ একছে বিৰাট ভাল লগা হৈছে দেখোন তোমাক ঘণ্টা মই ইফালে নাই নহয় ইফালেহে আছো সোমাই পালাম নেকি নাই মই নিজৰ বুলিহে অলপমান ধেমালি কৰিছো তাতে বেয়া পাব লাগে নেকি বেয়া নাপাব দে ধুনু মোৰ মৰম কৰোঁ ধুনু মোক ধুনু বুলি নামাতবি মোৰ ফেচবুকত ভাইৰেল ল'বা মন নাই ফেচবুকত ভাইৰেল কিনো ফেচবুকত ভাইৰেল কিয়া তই ফেচবুকত দেখা পোৱা নাই বুঢ়াটো আৰু সৰু আপিটো ভাইৰেল হৈ থাকা মই দেখিলেহে দেখা দেখিছো সেইকাৰণে কৈছা দে নামাতোঁ দে পিছে মৰমত কিনো বুলি মাতিম মাতবি আৰু যি মাতা হয় না কি মাতি কি হলে কিমান খৰধৰকে আছা খৰধৰ মানে এই মোৰ দেৰিয়ে হ'ল মই কালিয়ে আহিব লাগিছিল লেটে হ'ল আজিহে আহিলো মই লেট হ'ল মানে কি কথা খুৰা আপোনালোকৰ যি চশমা আছে সি মানে এই যি বটল আছে বটল মানে কানাটো নেকি কানাটো তাৰ লগত কইনা চাবা গেছি আচ্ছা এতিয়া গেলি কিজনী মাৰি খাই আছে সি হয় নেকি বেটা সেইকাৰণে কালি ৰাতি অহা নাই যাওক আপুনি হলকানি যাওক তাক কিজনী বান্ধিয়ে দিছি যা মানে মই যামেই কি হলে কথা কি হল মানে আমাৰ সৰু বাবাক বোলে তাতে বান্ধি থৈ দিছি কি যাব লাগে এতিয়া কেনাই চশমা তই মোক অভাৰটেক কৰি গৈছিলি না আজি ফাল বৰা দবা আছা কেনাই লাগছি এতিয়া কি পোৱা গালি ইমান হ'ল কাৰণে মই গমেই নাপলো আই তাতে অৰা ৰাতি চুফলো আকৌ এটা দেখা নাপলো ক'ৰ বেৰা উঠলো গাছত উঠলো হেই ঘৰত যাওঁ বাল এইটো আমাৰ সৰু ভাইটি দেখিছা না ৰিক্সা কেনেকা আহিছে তাক টোপনি নাছে ৰাতিপুৱা ক'ত চুপিয়া গৈছিলি তাৰ মোচন নাছে এতিয়া হেই কোন কেলা মাছ ৰাস্তাত থিয় দি থাকে কি আই দাদা আৰু দেউতা দেখো কি তই কালি ক'ত আছিলি মই না এই টেমা হাতৰ ঘৰত আছিলো তই কাৰ আগত মিছা কথা কবা আছে ইচ্ছে দেখোন দেউতাৰে দেখোন আমাক লগ কৰি আহিছে তই বোলে নাই টেমা হাতৰ ঘৰত মিছা কথা কবাত তই জাগা নাপাচালা হেই নহয় দাদা মানে মই লগ এটাৰ ঘৰত আছিলো এইগিলা বাদ দিয়ে কি লাগিছে হেই চশমা কিয় পিন্ধি থাকে বিয়া হোৱা দিন ধৰি ইয়াক চশমা পিন্ধাই দেখা পাইছো কিবা এটাতো কাৰণ আছে কাৰণটো ওলাব লাগিব দেখোন চানা এটা কথা বুজো না কি কথা উত্তৰটো কিন্তু সঁচাকে দিব লাগিব মেক্সে মই কিবা মিছা কথা কম নেকি যি সুধবা লাগে সুধা গোটেই সঁচা উত্তৰ দিম মই চশমাটো তই আজিকালি কিয় খোলা নাই গুড কুৱেশ্যন চশমাটো কিয় খোলা নাই মই জন্ম যেতিয়াৰ পৰা হৈছো না মায়ে মোক একযোৰ চশমা কিনি দিছিল আৰু সেই সময়ৰ পৰা আজিলৈকে মই চশমা খোলা নাই মানে চশমাটো মোৰ বিৰাটেই বেছি প্ৰিয় গম পাইছা সেইকাৰণে চশমা নোখোলো নাই মই এইগিলা নাছিলো তই যে চশমা খুলবাই লাগব নাই মই খুলবা নোৱাৰো না মই খুলবা নোৱাৰোঙে তই চশমা খুলবাই লাগব না মই খুলবা নোৱাৰোঙে কানা নেকি তই মই কানা নহয়
কেইবাৰ ক'ব লাগে হা আহাৰ দিনটোৰ পৰা মোক কৈছা এনেকে খানা খানা বুলি হা আহাৰ দিনটোৰ পৰা মোক কৈ আছা এনেকে মোৰ কি ধ্যান নালগে মোৰ কি অন্তাৰ নাই হা বুজি নাপা একচাৰ মাৰি কিনে একেবাৰে দাঁত চাত গোটা হলকি পৰিব দিম নেকি দিম দিম চাও ই দেখো সঁচাই কানায়ে নাটকো আজিব লাগে আমি ধুনু ধুনু কলিও কি দিগদাৰ আছে কলি যায় শুনচোন শুন শুন আচল কথাটো শুনচোন শুন এইফালে চাচোন এইফালে চা মই সঁচা কথা আজি গোটেই সঁচা কথা কম দে এইফালে ঘুৰচোন অলপ ঘুৰচোন সঁচা কথা কম দে আজি মই গোটাই মই গোটেই সঁচা কথা শুনবা খুজছা কি খবৰ চা কওঁ আজি গোটেই কথা কওঁ তই যিটো সন্দেহ কৰছা এইটো কথা মিছা নহয় সঁচা মই চকু দি একো দেখা নাপাওঁ সৰু থাকোঁতে মই এটা ভাল স্কুলত গৈছিলোঁ তাতে মোৰ লগ দুটাই পেঞ্চিলেদি সানি মোৰ চকু বেয়া কৰি পেলাইছিল আৰু সিদিনাখনৰ পৰাই মই একো দেখা নাপাওঁ হৈ গৈছোঁ মোৰো সপোন আছিল ডাঙৰ মানুহ হ'ম একদিন কিন্তু নাই সিদিনাখনৰ পৰা মই একো মানে সপোনটো দূৰৰ কথা মই একো বস্তু দেখা নাপাওঁ হৈ গ'লোঁ ঘৰতো মা নাই দেউতা নাই মই একলা মানুহ মই কেনেকৈ চলোঁ সেইকাৰণে বিয়া পাতিবৰ কাৰণে ইচ্ছা কৰিছিলোঁ কিন্তু তইতো জানাই এটা কানা মানুহনো কাই কাপি দিব সেইকাৰণে আজি এই নাটকখন বনালোঁ জানো মোৰ ভুল হৈছে যদি মোক মাফ কৰি দিব পাৰা মাফ কৰি দে আৰু যদি ভাবা যে মই বহুত বেছি ডাঙৰ ভুল কৰিছোঁ মোৰ লগত থাকিব নোৱাৰা তেতিয়াহ'লে আৰু নিজৰ ইচ্ছাটো নিজে কৰিলে আৰু মই নেকি দে হ'ব দে এতিয়া মই চব কথা গম পালোঁ যি আচলতেতো থাকবাই লাগব তোৰ সপোনবিলাক গোটাই পূৰণ কৰিম দে মই চাওঁ ইফালে ঘূৰচোন ইমান দুখ নকৰিবিচোন মই যে তোক এটা সপোন পূৰণ কৰোঁ সকলোকে নমস্কাৰ জনাইছোঁ আৰু ভিডিঅ'টো কেনে পালে জনাব আমাৰ এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য এইটোৱে হৈছে আজিকালি হয়তো আপোনালোকে নিউজতো দেখা পাইছে যে স্কুলবোৰত সৰু ল'ৰা ছোৱালীবোৰ যায় আজিকালি বহুত ল'ৰা ছোৱালীবোৰ উৎপতীয়া হয় পেঞ্চিলবোৰ জমা কৰি আপোনালোকে দিয়ে হয় কিন্তু আপোনালোকে এইটো কথা লক্ষ্য কৰিব বা এইখিনি সাৱধান আপোনালোকে হ'ব যাতে সেই আপোনাৰ পেঞ্চিলেৰে যাতে কাৰোবাৰ যাতে চকু নষ্ট নহয় এইবোৰ নিউজ বহুখিনি ওলাইছে আপোনালোকে হয়তো সকলোৱে দেখিছে বা জ্ঞাত গতিকে কেনেকুৱা পালে আপোনালোকৰ জনাব আমাক ভিডিঅ'টো মানে কথা ক'ব নোৱাৰা হৈ গৈছোঁ কাৰণ এইটোৱে ভিডিঅ' শ্বুটিং কৰি আছোঁ বহুত ডাইলগ ক'লোঁ মুখেৰে কথা নোলোৱা হৈছে গতিকে আপোনালোকে সকলোখিনি চাব গোলমাল 1 আৰু এইটো গোলমাল 2 এইটো কনক্লুজন হ'ল কেনে পালে আপোনালোকে জনাব যদি ভাল পায় আমাক কমেণ্টত জনাব যদি বেয়া পায় আমাক কমেণ্টত জনাব কি আমাৰ ইম্প্ৰুভমেণ্ট কৰিব লগা আছে গোটেইখিনি আপোনালোকে কমেণ্টত জনাব আৰু আগন্তুক দিনত আমি কি ভিডিঅ' দিম আপোনালোকে গোটেইখিনি আপডেটটো পাই থাকিব খালি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নমস্কাৰ